প্লিজ ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া বোৱাৰী পৰিস্মিতা। আজি ৰেচিপিটো হৈছে নৰসিংহ আৰু মাছ। নৰসিংহটো পিচি লৈ ভালদৰে পুৰা কোমলীয়া পাতটো অলপ ল'ব। মোক ক্ষমা কৰিবা, এনেও এতিয়া নৰসিংহৰ ছিজন হয়ে। এই জীৱনত মই তোমাৰ সময় ভালদৰে চিঙি ধুই ভালদৰে পিচি ল'ব। নৰসিংহৰ লগত মাছৰ জোল। নহৰুৰ লগত ভাজিব। ভালদৰে ভাজি ল'ব যাতে কেঁচা গোন্ধটো নাথাকে। হ'ব খাবলৈ। তাতে নিজৰ জোখ অনুসৰি নিমখ হালধি গুচি যাম, সেয়াও হ'ব নোৱাৰে। সমান দুনিয়া জনো হ'ব নোৱাৰে, সমান কাহানী কোনো হ'ব নোৱাৰে। মৰম চেনেহবোৰ সলনি নহ'ব। তুমি আছা যেতিয়া কিবাতে তুমি সলনি হ'লে মই থাকিম তেনেকৈ। দিন ৰাতিও হ'ব নলতি বব, মৰম চেনেহবোৰ সলনি নহ'ব। তুমি আছা কিবাতে তুমি সলনি হ'লে মই থাকিম তেনেকৈ। আনে বুকুলে আহি খাই ল'ব নোৱাৰে, তোকে এৰি গুচি যাম, সেয়াও হ'ব নোৱাৰে। তোৰ সমান দুনিয়া জনো হ'ব নোৱাৰে, তোৰ সমান কাহানী কোনো হ'ব নোৱাৰে। লৰাই থাকিব যাতে তেলখিনিৰ লগত কণবিলাহী আৰু কচুথুৰিখিনি ভালদৰে লেট খাই যায়।
তাৰ পৰা অলপ পানী দিব, যিটো পানীত নেকি কচুথুৰখিনি অলপমান সিজে, যাতে পিটিকি দিলে অকণমান মিহি হৈ যায়, গুৰি হৈ যায়, মিক্স হৈ যাব সকলোখিনি। পানী অলপ দি দিব, তাতে ঠিক অনুসৰি নিমখ দিয়া নেদেখুৱালোঁ, নিমখ হালধি ঠিক জোখত নিমখ আৰু হালধি দি ল'ব। হালধি দি মাছৰ মূৰকেইটা দি আপুনি ভালদৰে একদম গুৰি কৰি পেলাই একদম সমানে গোটেই গুৰি কৰি ভাঙি দিব, যাতে একেলগতে মাছৰ মূৰ, কণবিলাহী আৰু কচুথুৰিখিনি একেলগতে সিজি যায়, যিটো পানী দিছিলে সেই পানীটোতে। তাৰ পৰা ঢাকনা লগাই দিব। ঢাকনা দি আপোনালোকে পৰাপক্ষত জলকীয়াটো নিদিব, জলকীয়াটো দিলে ইমান ভাল নহয়। জালুক দিয়া নেদেখুৱালোঁ, জালুক দিয়াটো দেখুৱাবলৈ নহ'ল, জালুক দিলোঁ। জালুক দি ভালদৰে লৰাই দিব। যেতিয়া নেকি পানীখিনি শুহি আদায় হ'ল, অলপমান ভাজি নিচিনা হৈ আছে, তাতে আপুনি জালুকখিনি দিব মিক্স কৰি পেলাই, যাতে জালুকটি অলপমান ভাপতে সিজে, তেতিয়াহে জ্বলাৰ চেণ্টটো আহিব। এয়া মোৰ জ্বলা ভাজি হৈ গ'ল। এয়া আমাৰ ভাত ৰেডি।